একবার বেগটো পড়ছিল পালো আকৌ এবার পড়ছি ইয়াতে দুইবার করে আর হয়ে গেছি হ্যাঁ কেনটা পানি বেরিয়েছে আসসালামু আলাইকুম গুড মর্নিং গাইস আজি তাৰমানে টাউনৰ পৰা অৰুণাচলৰ পৰা এই ঘৰত যাব ওলছো আৰু এতিয়া বৰ্তমান এই পहिले যি শ্বুটিং কৰিছিল গাইছ এই নিজৰাত এইটো গাইছ এইটো চাওক কেনেকৈ পানী পৰি আছে তলত যাবলৈ কেনেকুৱা লাগে চাই আহোঁ একবাৰ যাই লওঁ গাড়ীৰ ওপৰত থৈ গৈছে বাকী যিটো ছাতিৰ ওপৰত সেন্দে গুচি গৈছে আমি ৰখিলোতে চাবাক গেলি একবাৰ চাই যাওঁ গাইছ তাততো নাহিব পাৰোঁ সেইকাৰণে এই চিৰি দি যাই আছোঁ তলত যাব লাগে এই গাইছ চাওক তলত আহিলোঁ এই পানী কেনেকৈ বেছি হৈছে পানী চাওক নাজাৰা একদম কি ক'ম আৰু ক'ব লগা হেৰি নাই আৰু এইবিলাক পাহাৰ এইটো নদী ইয়াতে শ্বুটিং কৰিছিলে তই এই ওপৰত চাওক কেনেকৈ পানী পৰি চাব লগা আৰু পুৰা চাই আহিলি দে ভাগাল লাগি গৈছে গাড়ী চিৰি উঠে অলপমান ৰখি পেলাই আমাৰ বাইক তাতে আছে বাইকখন লৈ পেলাই যাওঁ আৰু এতিয়া পুৰা কুঁৱলী পৰি আছে এইগিলা গাইছি ভাগা লাগছি এবাৰ আৰু চাই লওক 5 minutes later তেল ভৰাব সমস্যা তেল নাই গাইছ একদম পুরো নাই তেল টেক্সি করে পাচ্ছি ওরা hours later guys view চাব নেকি আপোনালোক ভিউটো হৈ আছে এই চাও গাইস কি ভিউ নজাৰা এটা খাবার ৰখছি ইয়াতে আমি এগলা বেগে হেতি গুছি ওপৰত আমি হোটেল ৰখছি আৰু কিবা খাম ভোক লাগছি ফাটা দিছিলো ফাটা এগিল খাওয়াই নিছিলো কিন্তু মোৰ একবাৰ বেগটো পড়ছিল পালো আকৌ এবাৰ পড়ছি ইয়াতে দুইবাৰ কৰি তুলবে আহিব লগা আছে কিমান পেৰেছান হৈ গৈছো লৈ যাওঁ আৰু এটা থৈছো তাতে আর হয়ে গেছি হ্যাঁ রাস্তা সাফা করি 2 hours later এই রাস্তার ভিডিও বানানো নহল রাতি হওয়ার কারণে রাতি ঘরতো বেলাকে জলদি মানে সেইটো কাৰণ ভিডিও বনোৱা নহ'ল ৰাতি 8:30 বজাত আহি পেলালেগৈ ঘৰ ডেইলি আৰু বাকী ভিডিঅ'কেইটা ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব গাইছে